নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা খুবেই সহজ ৰেচিপি, ভেজ পোলাও ৰেচিপি। আশা কৰোঁ আপোনালোকে নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। আহক আৰম্ভ কৰোঁ ভিডিঅ'টো। এতিয়া এখন পেনত মই 2 চামুচ ঘি দি লৈছোঁ। ঘিখিনি ভালকৈ গৰম কৰি ল'ম। তাত মই এড কৰিম দালচিনি, ইয়াৰ পিছত ইলাচি আৰু কেইটামান লং। এইখিনি ধুনীয়াকৈ ভাজি ল'ম। ইয়াৰ পিছত এড কৰিম মই পিঁয়াজ। 2 মিনিট ধুনীয়াকৈ ভাজি ল'ম মই গোটেইখিনি। ইয়াৰ পিছত মই ইয়াতে এড কৰিম কাজু আৰু খিচমিচ। ইয়াৰ লগত এড কৰিম মই কিছু গাজৰ। গাজৰখিনি মই সৰু সৰুকৈ ধুনীয়াকৈ কাটি লৈছোঁ। এইখিনি মই অলপ সময় ভাজি ল'ম। মিডিয়াম ফ্লেমত প্ৰায় 5 মিনিট সময় মই ধুনীয়াকৈ ভাজি ল'ম। পাঁচ মিনিট পিছত দেখিছে ধুনীয়াকৈ ভজা গৈছে। চাব যাতে মিশ্ৰণখিনি ড্ৰাই হৈ নাযায়, সেইকাৰণে মই মিডিয়াম ফ্লেমতে ভাজিছোঁ। ইয়াৰ পিছত মই ইয়াত এড কৰিম আমাৰ চাউলখিনি। পোলাওৰ কাৰণে মই বাসমতি চাউল লৈছোঁ। প্ৰায় 1 ঘণ্টা আগত ধুনীয়াকৈ ধুই পানীখিনি যাব দিছোঁ মই। এনেকুৱাকৈ লাৰি দিব যাতে চাউলখিনি লাগি নধৰে। এতিয়া মই চাউলখিনি এড কৰি দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে জহা চাউলো ইউজ কৰিব পাৰে। মই বাসমতি চাউল লৈছোঁ। এনেকুৱাকৈ চাউলখিনি মিক্স কৰি দিব। ফ্লেমটো ল' কৰি ৰাখিব এতিয়া, নহ'লে চাউলখিনি তলিত লাগি যোৱাৰ চান্স থাকে। এনেকুৱাকৈ ধুনীয়াকৈ মই চাউলখিনি প্ৰায় 10 মিনিট সময় ল' ফ্লেমত ভাজি ল'ম। ইয়াতে এতিয়া এড কৰিছোঁ মই নিমখ। নিমখখিনি মই মিক্স কৰি লৈছোঁ ধুনীয়াকৈ। তাৰপিছত মই ইয়াতে এড কৰিম অকণমান চেনি। চেনিখিনিও মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ। মোৰ মিশ্ৰণখিনি ভজা হৈ গৈছে। এতিয়া মই গোটেই মিশ্ৰণখিনি এটা প্ৰেছাৰ কুকাৰত ভৰাই ল'ম। এনেকুৱাকৈ প্ৰেছাৰ কুকাৰত দি লৈছোঁ, সমান কৰি ল'ব। এতিয়া মই পানী এড কৰিছোঁ। পানীখিনি এনেকুৱাকৈ এড কৰিব যাতে মিশ্ৰণখিনি অকণমান ডুবি থাকে, তাতকৈ বেছি পানী এড নকৰিব। এয়া দেখিছে মই কিমান পানী এড কৰিছোঁ। প্ৰায় ইমানখিনি পানী এড কৰিলে হৈ যাব। এনেকুৱাকৈ ধুনীয়াকৈ লৰাই দিব। এতিয়া মই ইয়াতে এড কৰিম অকণমান গোলাপ জল। ধুনীয়া চেণ্ট এটা আহিব গোলাপ জল দিলে। অপশ্যনেল হয়, আপোনালোকে যদি ইচ্ছা কৰে এড কৰিব পাৰে। এতিয়া মই প্ৰেছাৰ কুকাৰৰ ঢাকনিটো মাৰি এটা চিটি আলৈ গেছৰ ওপৰত ৰাখিম হাই ফ্লেমত। এয়া
প্ৰেছাৰ কুকাৰটোৰ হুইচেল যোৱাৰ পিছত মোৰ পোলাও ৰেডি হৈ গৈছে। আপোনালোকক দেখাইছোঁ ধুনীয়াকৈ পোলাওখিনি সিজি গৈছে, দেখিছে। একদম সিম্পল ৰেচিপি হয়, আপোনালোকে ট্ৰাই কৰিব পাৰে। খুব কম সময়ত বনাব পৰা ধুনীয়া এটা ৰেচিপি। আশা কৰোঁ আপোনালোকৰ আজিৰ এই ৰেচিপিটো নিশ্চয় ভাল লাগিছে। যদি মোৰ ৰেচিপিবিলাক আপোনালোকৰ ভাল লাগে নিশ্চয় লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।